বৰ্তমান সময়ত হোৱাটছআপৰ পিছতে আটাইতকৈ জনপ্ৰিয় মেছেজিং এপ কি বুলি সুধিলে সকলোৰে মুখলৈ আহে কেৱল এটাই নাম, টেলিগ্ৰাম। কিন্তু আপুনি জানেনে সমগ্ৰ বিশ্বতে খলকনি তোলা এই এপটো এতিয়া এক ডাঙৰ বিতৰ্কত সোমাই পৰিছে। কেৱল চেটিং বা ফাইল শ্বেয়াৰিঙে নহয়, টেলিগ্ৰামৰ বিৰুদ্ধে এতিয়া কুৱেশ্যন পেপাৰ লিক, চিনেমা, ৱেব ছিৰিজৰ পাইৰেচি, অবৈধ আৰু অশ্লীল কণ্টেণ্টৰ প্ৰচাৰ, এই ধৰণৰ এই প্লেটফৰ্ম ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। আজিৰ বিশ্লেষণত আলোচনা কৰিম যে কিয় ভাৰত চৰকাৰে কঠোৰ পদক্ষেপ ল'বলৈ বাধ্য হৈছে। শেহতীয়াকৈ সমগ্ৰ দেশ কঁপাই যোৱা নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ সৈতে টেলিগ্ৰামৰ নাম সাঙুৰ খাই পৰিছে। এই পৰীক্ষাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু অধিক তথ্য ফাদিল হোৱাত বাধা দিবলৈ ভাৰত চৰকাৰে দেশত টেলিগ্ৰামৰ ওপৰত অস্থায়ী নিষেধাজ্ঞা আৰোপ কৰিছে। এপটোত মেছেজ এডিট কৰাৰ যি সুবিধা তাকো সম্প্ৰতি প্ৰতিবন্ধক লগাই দিয়া হৈছে, যাতে কোনেও প্ৰমাণ নষ্ট কৰিব নোৱাৰে। এই সমগ্ৰ বিষয়টো বৰ্তমান আইনী মেৰপেচত আছে। দিল্লী উচ্চ ন্যায়ালয়ে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে টেলিগ্ৰামৰ ওপৰত যি বেন লগাইছে সেয়া বাহাল থাকিব বুলি জনাই দিছে। অন্যফালেদি টেলিগ্ৰামৰ প্ৰতিষ্ঠাপক তথা CEO পাভেল ডিউৰভে এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁ যুক্তি দৰ্শাইছে যে ভাৰতত টেলিগ্ৰামৰ 15 কোটিতকৈও বেছি ইউজাৰ আছে। এই নিষেধাজ্ঞাৰ ফলত তেওঁলোকৰহে আটাইতকৈ বেছি ক্ষতি হ'ব। তেওঁৰ মতে এটা এপ বন্ধ কৰি দিলেই অপৰাধ সম্পূৰ্ণৰূপে নিৰ্মূল হৈ নাযায়। আপুনি যদি ভাবিছে যে কেৱল ভাৰততেই টেলিগ্ৰামক লৈ সমস্যা হৈছে, তেন্তে সেয়া ভুল হ'ব। বিশ্বৰ বহু দেশে টেলিগ্ৰামক বৰ্তমান মূৰৰ কামৰণি হিচাপে গণ্য কৰিছে। চীন, ইৰাণ আৰু ভিয়েটনামৰ দৰে দেশসমূহত টেলিগ্ৰামক ইতিমধ্যেই সম্পূৰ্ণৰূপে বেন কৰি দিয়া হয়। ৰাছিয়া, ব্ৰাজিল আৰু স্পেইনৰ দৰে দেশসমূহেও এই এপটোৰ ওপৰত বিভিন্ন সময়ত নিষেধাজ্ঞা বা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ফ্ৰান্সত আটাইতকৈ ডাঙৰ ঘটনাটো ঘটিছিল। ফ্ৰান্সৰ সুৰক্ষা সংস্থাসমূহক অপৰাধমূলক তদন্তৰ ক্ষেত্ৰত ডাটা দি সহায় নকৰাৰ বাবে চৰকাৰী নিয়ম উলংঘা কৰাৰ অভিযোগত টেলিগ্ৰামৰ CEO পাভেল ডিউৰভক ফ্ৰান্সৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ পৰ্যন্ত কৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি যে এই এপটো কিমান ডাঙৰ বিতৰ্কত সোমাই পৰিছে। এতিয়া প্ৰশ্ন হয়, ইমান মেছেজিং এপ থকাৰ পিছতো অপৰাধী বা হেকাৰসকলে কেৱল টেলিগ্ৰামকে কিয় বাছি লয়? ইয়াৰ আঁৰত আছে টেলিগ্ৰামৰ কিছুমান বিশেষ ফিচাৰ্ছ যাৰ ব্যৱহাৰ অতি সহজ। 1 নম্বৰ ফিচাৰ্ছটোৱে হৈছে ইয়াত বনাব পৰা বৃহৎ গ্ৰুপ। হোৱাটছএপত গ্ৰুপ এটাৰ মেম্বাৰ কিমান হ'ব পাৰে তাৰ এটা সীমিত সংখ্যা থাকে, কিন্তু টেলিগ্ৰামত এই সংখ্যা 2 লাখ পৰ্যন্ত দিয়া হৈছে। ইয়াৰ ফলত যিকোনো লিক হোৱা তথ্য মুহূৰ্তৰ ভিতৰতে লাখ লাখ মানুহৰ ওচৰলৈ গুচি যায়। এক শেহতীয়া গৱেষণা অনুসৰি টেলিগ্ৰাম চেনেলসমূহৰ জৰিয়তে অবৈধভাৱে চিনেমা, কিতাপ বা প্ৰিমিয়াম কণ্টেণ্টসমূহক এক চিন্তনীয় হাৰত পাইৰেটেড ৰূপত চোৱা হৈছে আৰু ডাউনলোড কৰা হৈছে, যাৰ বাবে প্ৰডিউচাৰ বা এই ইণ্ডাষ্ট্ৰীৰ লগত জড়িত বিভিন্ন কোম্পানীসমূহৰ প্ৰায় 1.60 লাখ কোটি টকাৰ বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে। অন্যফালেদি টেলিগ্ৰামৰ ওপৰত হোৱা নিষেধাজ্ঞাক লৈ বৰ্তমান দেশৰ ৰাজনীতিও গৰম হৈ পৰিছে। বিৰোধী নেতা ৰাহুল গান্ধীয়ে চৰকাৰৰ এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁৰ মতে হঠাতে টেলিগ্ৰাম বন্ধ কৰি দিয়াৰ ফলত বহুতো ছাত্ৰ ছাত্ৰী অসুবিধাত পৰিছে, কাৰণ বহুতৰে পঢ়া শুনাৰ সামগ্ৰী বা লাৰ্ণিং গ্ৰুপছবোৰ টেলিগ্ৰামতে আছে। অৱশ্যে দেশৰ লাখ লাখ সচেতন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ মতে পৰীক্ষাৰ স্বচ্ছতা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ এনেবোৰ পদক্ষেপৰ অতি প্ৰয়োজন। অন্যফালেদি টেলিগ্ৰামৰ ওপৰত হোৱা নিষেধাজ্ঞাক লৈ বৰ্তমান দেশৰ ৰাজনীতিও গৰম হৈ পৰিছে। বিৰোধী নেতা ৰাহুল গান্ধীয়ে চৰকাৰৰ এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁৰ মতে হঠাতে টেলিগ্ৰাম বন্ধ কৰি দিয়াৰ ফলত বহুতো ছাত্ৰ ছাত্ৰী অসুবিধাত পৰিছে, কাৰণ বহুতৰে পঢ়া শুনাৰ সামগ্ৰী বা লাৰ্ণিং গ্ৰুপছবোৰ টেলিগ্ৰামতে আছে। অৱশ্যে দেশৰ লাখ লাখ সচেতন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ মতে পৰীক্ষাৰ স্বচ্ছতা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ এনেবোৰ পদক্ষেপৰ অতি প্ৰয়োজন। এতিয়া আমি শেষত এটা কথাই ক'ব পাৰোঁ যে সুৰক্ষা সংস্থাসমূহে গ্ৰহণ কৰা এই ঐতিহাসিক পদক্ষেপ কেৱল এটা এপ বন্ধ কৰিবলৈ লোৱা নাই, বৰঞ্চ দেশৰ প্ৰায় 23 লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আৰু লগতে ইয়াৰ সৈতে জড়িত মাফিয়া চক্ৰক এক কঠোৰ বাৰ্তা দিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে, যিমানেই ডাঙৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম নহওক কিয়, দেশৰ আইন আৰু সুৰক্ষাৰ ঊৰ্ধত কোনো হ'ব নোৱাৰে। ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহে পাহৰি যাব নালাগে যে তেওঁলোকে আমাৰ দেশত আহি ব্যৱসায় কৰিছে, গতিকে দেশৰ প্ৰয়োজন হ'লে তেওঁলোকৰ নিজৰ জবাবদিহিতাক আওকাণ কৰিব নোৱাৰিব। আপোনাৰ কি ধাৰণা? ভাৰতত টেলিগ্ৰাম সম্পূৰ্ণৰূপে বেন কৰি দিব লাগে নে কেৱল নিয়ম সলনি কৰিব লাগে? এই প্ৰশ্ন আপোনালোকৰ ওপৰত এৰি আজিৰ বিশ্লেষণ ইমানতে সামৰিছোঁ। ধন্যবাদ।